কিন্তু সঁচা কথাটো এইটোৱেই যে UPPLে 4 বছৰ 6 মাহ শাসন কৰা পাছতো আমি চিৰাং ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিমানটো আমি ঘূৰিছোঁ আমি বিভিন্ন ঠাইত গৈছোঁ কিন্তু UPPLে 4 বছৰ 6 মাহ শাসন কৰা পাছতো চেল্লি সমষ্টি বা চিৰাংবাসীৰ কাৰণে একো কাম কৰা আমি দেখি পোৱা নাই তেওঁলোকে একো কৰা নাই তেওঁলোকে 4 বছৰ শাসন পালে তো আমি প্ৰশ্ন কৰিব বিচাৰো UPPLক যে আপোনালোকে চিৰাংবাসীৰ কাৰণে চিৰাং ৰাইজৰসকলৰ কাৰণে কি কাম কৰিলে আপোনালোকে কিবা দলং বনাইছে নেকি প্ৰথম প্ৰশ্ন দলঙে যে হাগ্ৰামা মহিলাৰী চালৰ শাসনত BPF চৰকাৰৰ সময়ত আই নদীৰ ওপৰত হাগ্ৰামা ব্ৰিজ যোনটো বিৰাট লম্বা ব্ৰিজ সন্মানীয় হাগ্ৰামা মহিলাৰী চাৰে নিজৰ শাসনকালত তেওঁৱে হাগ্ৰামা ব্ৰিজ বনাইছে আৰু এই হাগ্ৰামা ব্ৰিজে চিৰাংবাসীৰ কাৰণে আৰু এই অঞ্চলৰ বসবাস কৰা সকলৰ কাৰণে আহা যোৱা যান বাহনত বিৰাট ইম্পৰ্টেণ্ট আজি চিৰাংবাসীয়ে যি ব্যক্তিসকলে এফালে আহা যোৱা কৰে তেওঁলোকে সন্মানীয় হাগ্ৰামা মহিলাৰী চাৰ আৰু BPFক পাহৰিলে নহব যে আপোনালোকৰ কাৰণে সন্মানীয় হাগ্ৰামা মহিলাৰী চাৰে সুবিধাৰ কাৰণে আপোনালোকৰ ভালৰ কাৰণে সকলোৰ ভালৰ কাৰণে তেওঁৱে হাগ্ৰামা ব্ৰিজ চিৰাংবাসীৰ কাৰণে বনাই দিছে আৰু এফালে আই পোৱালি নদীৰ ওপৰত সন্মানীয় হাগ্ৰামা মহিলাৰী চাৰে তেখেতে বনাইছে আৰু তেখেতৰ শাসনত অলমোষ্ট 90% দলঙে কমপ্লিট হৈছিল কিন্তু UPPLে শাসন অহা পাছত এই 10% কাম কৰি তেওঁলোকে ইনাগুৰেশ্যন কৰিছে কিন্তু 90%এ অলৰেডি হাগ্ৰামা মহিলাৰী চাৰে কৰিছে আৰু চিৰাং অঞ্চলত বিভিন্ন ৰাস্তা পদূলি সন্মানীয় হাগ্ৰামা মহিলাৰী চাৰে কৰিছে চিৰাং অঞ্চলৰ পৰা যিসকলে চাকৰি কৰি আছে এই গোটেই চাকৰিটো মেক্সিমাম চাকৰি সন্মানীয় হাগ্ৰামা মহিলাৰী চাৰ দিয়া BPF চৰকাৰৰ সময়ত তেওঁলোকে চাকৰি পোৱা চিৰাং অঞ্চলত যিমানটো ৰাস্তা পদূলি হৈছে মেক্সিমাম ৰাস্তা পদূলি সন্মানীয় হাগ্ৰামা মহিলাৰী চাৰৰ সময়ত বনা তো চিৰাং অঞ্চলৰ কাৰণে UPPLে কি কৰিলে না তেওঁলোকে এখন স্কুল তেওঁলোকে প্ৰভিন্সিয়েলাইজ কৰিলে যিমানটো প্ৰভিন্সিয়েলাইজ হৈছে সন্মানীয় হাগ্ৰামা মহিলাৰী চাৰৰ BPF চৰকাৰ সময়ত হৈছে UPPL শাসনত তেওঁলোকে প্ৰমোদ বড়োৱে এটাও স্কুল প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই এই 4 বছৰ 6 মাহত তেওঁ এজনকো চাকৰি দিব পৰা নাই আৰু বিভিন্ন ঠাইত দলং লাগে তেওঁলোকে এই দলং দিব পৰা নাই তো আমাৰ অধিকাৰ আছে BPF হিচাপে আমাৰ অধিকাৰ আছে যে সন্মানীয় হাগ্ৰামা মহিলাৰী চাৰে কাম কৰিছে চিৰাংবাসীৰ কাৰণে চিন্তা কৰিছে চেল্লি সমষ্টিৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে BPF চৰকাৰ সময়ৰে কাম হৈছিল ইয়াৰ কাৰণে BPFে গৌৰৱেৰে আমি চিৰাং অঞ্চলৰ ৰাইজৰ পৰা ভোট খুজিব আমি পাৰো তো UPPLে তেওঁলোকে একো কাম কৰা নাই এজনো ল'ৰা ছোৱালীক চাকৰি দিয়া নাই এজনো স্কুলক এটাও স্কুলক প্ৰভিন্সিয়েলাইজ কৰা নাই তেওঁলোকে এনেকা দলঙো বনা নাই তো তেওঁলোকে কি কৈ ভোট খুজিব ইয়াৰ কাৰণে মই ভাবো তেওঁলোকৰ তাত এজেন্ডা নাই আমাৰ তাত এজেন্ডা আছে সেইকাৰণে আপোনালোকে BPFৰ ক্যান্ডিডেট সন্মানীয় হাগ্ৰামা মহিলাৰী চাৰৰ ক্যান্ডিডেট সদ্য কুমাৰ বসুমতাৰী তেখেতে এডুকেটেড আৰু তেওঁৱে ফিট আৰু তেওঁকে চিৰাং হিচাপে চেল্লি সমষ্টিৰ ৰাইজসকলে সন্মানীয় সদ্য কুমাৰ বসুমতাৰী দাদা তেখেতক ভোট দিব লাগে আৰু তেখেতক জয় কৰি চিৰাং অঞ্চলৰ কাৰণে আৰু চিৰাঙৰ ৰাইজসকলক চিন্তাধাৰা কৰা আৰু চিৰাং অঞ্চলৰ দুখ বেদনা বুজি পোৱা সন্মানীয় সদ্য কুমাৰ বসুমতাৰী দাদা তেওঁক ভোট দিব লাগে আৰু তেওঁক এছেম্বলিক পঠাই আৰু তেওঁৱে চিৰাং অঞ্চলৰ ৰাইজৰ হৈ হঠাই মাতিব চিৰাং অঞ্চলৰ দুখ বেদনা তেওঁৱে গম পায় আৰু যুৱ BPF হৈ মই সন্মানীয় হাগ্ৰামা মহিলাৰী চাৰে যি কাম কৰিছে BPF সময়ত যি কাম কৰিছে সেইকাৰণে গৌৰৱেৰে আৰু আপোনালোকৰে দায়িত্ব আছে সন্মানীয় হাগ্ৰামা মহিলাৰী চাৰে বহুত চিৰাংবাসীৰ কাৰণে কাম কৰিছে ইয়াৰ কম্পেয়াৰ কৰিলে প্ৰমোদ বড়োৱে একো কাম কৰা নাই UPPL সকলে একো কাম কৰা নাই তো মই ভাবো কি এজেন্ডা লৈ কি ক্লেম কৰি তেওঁলোকে ভোট খুজিব মই চিন্তা কৰি পোৱা নাই তো ৰাইজ সকলে বুজি পায়
BPF কিমান অৱদান আছে হাগ্ৰামা মহিলাৰ ছাৰে কিমান অৱদান আছে ইয়াৰ কাৰণে মই ভাবো এই চেৰলি বাই ইলেকশ্যনত BPF জয় হ'ব আৰু BPF জিতিব আৰু সকলো চেৰলি সমষ্টিৰ ৰাইজসকলক মই যুৱ BPF হৈ আপোনালোকক অনুৰোধ জনালো অহা 13 তাৰিখৰ আপোনালোকৰ নিজৰ মূল্যৱান ভোট আপোনালোকে BPF দিব আৰু BPF জয়যুক্ত হ'ব সকলোকে থ্যাংক ইউ ধন্যবাদ